লগে জুৰিব ৰাম চন্দন আহিছে ৰভা তুলিত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে পা মুকেশ নংখু তামাম গান গাছা কিন্তু চালিয়া একে মোৰ বিয়াত এইটো গানে বজাম তাই কোনে হ'ব নেকি ফাৰ্ষ্ট মোৰ বিয়াত গান বজাম এইটো অ তাৰমানে মুকেশ তই বিয়া হবি আমাকহে কোনাই কালি নহও বাৰু কথাটো কলো আৰু তই ঐ মুকেশ এটা ডাঙৰ কথা আছে মোৰ মাথাটা বেয়া হৈ গৈছে অ কি কথা ভাই আমাৰ ঘৰত দি পলাই গেল নেকি কালি বোলে ৰাখি বন্ধন গোটাই জীয়েকবিলাক আমাৰ গাঁৱৰ ৰাখি পিন্ধিব ৰেডি হৈছে আমাক ভাই কোনে কোনে তই কালি দিছিলোঁ যাওঁতে মই শুনা পাইছো কথাখিনি মোক ৰাখি পিন্ধাব হেন্দে চিনি পোৱা নাই হেন্দে মোক চিনি পাই তক মুকেশ বুলি ধেত চালা বুৰ্বক সেইটো কোৱা নাই মই কালি মই ঘৰতে নাথাকো ৰাতিপুৱাই পলাম ঐ মুকেশ কি হ'ল মই এখন লিষ্ট বনাম তাতে দুটামানৰ ছোৱালীৰ নাম লিখোম তাতে আমি মৰি গ'লে সেইকেইটাৰ পৰা ৰাখি নিপিন্ধো পাঁচ দিমাগ ৰ পিছে মই বহি খাই লৈ লওঁগে অ যা যা লৈ আহ তাতে কিন্তু নমিতাৰ নামটো লিখিব লাগিব দেই শুদ্ধ আৰে গোটাই ভালে খাব কিন্তু নাম লিখিমে মই সেইবিলাক কথা আৰু মোক শিকাব লাগে না তই অ দাদা কপি আছে নেকি কপি থকা নাই মই ধেত তেৰিকা পঢ়ি আছে নেকি পঢ়ি থকা নাই মই ইয়াত লিখা পঢ়ি আছে নেকি তাকে সুধিছো মই চালা বুৰ্বক তই বেকাৰী দোকানত বহি বিচাৰি আছা জাগা পোৱা নাই তই আৰু ইয়াত চালা মাথাই কাম কৰা নাই মই বেকাৰী দোকানত বহি বিচাৰি আছো মোৰ যে মাথা আৰু দেই চালা ৰাতিপুৱাই যাত্ৰা কৰিব পৰা নাই মাথা গৰম কৰিব আহে আজি কিন্তু কাকো বাচি যাব নিদিওঁ দেই চবকে ৰাখি পিন্ধাব লাগিব কিন্তু মই কিন্তু কাকো ৰাখি নিপিন্ধা মই এনে কলা মানুহ মোক কোনো নাচাই মই যদি ৰাখি পিন্ধাই দিম আৰু নাচাব মোক আজিতো মই মুকেশক ৰাখি পিন্ধাহে আশাই দিম শুদ্ধ নাই কি নাম যি ল'ৰাটো তাকতো মই ৰাখি পিন্ধামে গললৈকে পিন্ধাম ইমান অশান্তি কৰে মোক সেইকাৰণে মই কৈছো না কাকো বাচি যাব নিদিওঁ এটা এটা ধৰি ধৰি বান্ধিম মই ধৰি দিম হা তেনে চিন্তা কৰিব নালাগে তই একে কুটি পেলাই মূৰলৈকে বান্ধি মোক যি শুদ্ধ কি বুলি জোকাই থাকে জানো না দেখা পালি অ স্বপ্না কোনটো ওলাই যোৱা মোৰ লগত অলপ বহঙা মইতো বহুত ভাল পাওঁ জানো না এনেকে দেখা পালে সদায় জোকাই মোক ডাইলগ দি দি তাক যি মই ক'ত ৰাখি পিন্ধাম তোক যি জোকাই বহুত ভাল কথা মোক যি কোনো খুৰীয়ে নাচাই তই চিন্তা নকৰিবি তোক আমি বন্তিৰ লগত বিয়া পাতি দিম নালাগে মোক বন্তি মই বন্তিৰ লগত বিয়া নহওঁ দে এতিয়া যাওঁ ইয়াতে থাকি নহ'ব সিহঁতক আজি বিচৰি বিচৰি ৰাখি পিন্ধাব লাগিব আমি সিদ্ধ আজি তোৰ হাৰণ নাই ঐ মাদাৰ ঐ বিয়া কি হ'লে চালা কুকুৰ আটা মাৰিছা মোক যদি কোনোবা ছোৱালী বিচাৰি আহে নাই বুলি কবি অ তাৰমানে তই জিয়া জকাই বৰা নে ইগলা শিকাইছো তোক মই হা আৰে বাবা নহয় সেইটো কথা মোক ৰাখি পিন্ধাব কৈছে নে সেইকাৰণে মই লুকম ঘৰৰ আজি নাই বুলি কবি কাবা বিচাৰি আহিলি আমাৰ পাপাক ৰাখি পিন্ধাব কৈছে তই নলাবি পাপা আজি তাই এটা খুমাই থাক মোৰ কিচোন মায়েহে বেছি ভাল পাইছে কথাটো কি সব ছোৱালী যদি তোক ৰাখি পিন্ধে মোৰ দেখোন পইচাই নোহোৱা হ'বই অ কথাটো সেইটোহে মোৰ চিন্তা লাগিছে মোক ৰাখি পিন্ধাব বুলি সি মাথা মাৰিছে পইচাহে গব বুলি দে বাবা তই লুকে থাক দে মই যাম মায়ে কিন্তু বহুত কি চালিয়া আছে সোমাই থাকাই ভাল হ'ব দে চিন্তা নাই আজি আৰু মোৰ কিবাকে যদি আজি দিনটো পাৰ হয় বাচি গিলো আৰু ঐ মুকেশ কি ভাবিছা চালা তই আহিলে নাই একলা লুকাম বুলি ভাবছিলো ঘৰত আজি সেইকাৰণে তোৰ মাৰে মোক আহিব দিয়া নাছিল বাৰে বাৰে সুধি আছে জিয়ানা লিখা বুলি মায়ে আজি অলপ বেছিয়ে হ'ল নেকি ইয়াকনো চিনি নাপাওঁ না চিদ্ধ অ ময়ে শিকাই থৈ দিছো মায়ে আজি জিয়া মানুহ মোক বিচাৰিলে নাই বুলি ক'ব দিছো ঘৰত আজি অ সেইকাৰণেহে আহিব দিয়া নাই মোক কোনো চিনি নাপাওঁ না তোৰ মাৰে ঐ শিকলো বাদ দি পুলিচ ক'ত অ ৰ তাক এটা ফোন কৰক মই ঐ পুলিচ ক'ত আছা ঐ আজি ঐ মোক ছোৱালীকেইটা ৰাস্তাতে পাই গোটা বাগৰাই ৰাখি বান্ধা তনে ভালকে থাকবি অ দে মই মুকেশ থাকা বুলি নকবি আৰু বাগৰাই ৰাখি বান্ধলো তাক আৰু আমাক পাবা লাগিলে ক'ত যে ৰাখি বান্ধলা হয় ভাবিয়ে ভয় লাগে হে ভগৱান আজি দিনটো কিবাকে সোনকালে লৈ যা আজি বতৰটো ইমান ভাল ঠাণ্ডা হাৱা আহিছে অ খুৰী অ কিয় পাইছা আমাৰ ঘৰত মুকেশ আছে নেকি ঘৰত কিয় লাগে তনক আমি ৰাখি পিন্ধাব আহিছো কি কৰা যায় বাপা ঘৰতে আছে কিন্তু বাপা কোন আছিল তহঁতে লগ ধৰিব লগি নহয় এই হোমকেৰেণ্টনত আছে আহা বছৰ পিন্ধাবি দেই ঐ ছোৱালী হাত কি কৰা ঐ এতিয়া ইয়াতে বেছি টাইম থাকিব নোৱাৰা নহ'লে আমি হোমকেৰেণ্টত থাকিব লাগিব যাওঁ এইবাৰ ৰাখি পিন্ধাব নাপালো তাক দে এতিয়া যাওঁ মানে হাত খাই যা খুৰী আমি আহা বছৰ যা খাম দে এতিয়া আমি যাওঁ দে পিছে যোৱা হ'লা এতিয়া কোনো নাই আজি মোৰ ল'ৰাটোক পাচাই দিলা ঐ